নমস্কাৰ ফ্ৰেন্ডছ, আজি আমাৰ মৰমৰ জুবিন দা মৰা 5 দিন হ'ল, অৰ্থাৎ আজি অন্তিমটো দিন। তেখেতক আজি শেষ বিদায় দিয়া হ'ব। গতিকে আমিও তেখেতক শ্ৰদ্ধাঞ্জলি দিম বুলি আমি খাৰঘুলি ওচৰ চুবুৰীয়া মানুহখিনি একগোট হৈ আজি, যিহেতু আমি একে ৰাইজৰ বুলিয়ে ক'ব পাৰে, ওচৰ চুবুৰীয়া হয়, খাৰঘুলিতে যোনটো ঘৰটো আছে তেখেতৰ, তাতে আমি শ্ৰদ্ধাঞ্জলি দিব গ'লোঁ আজি। গৈ পেলাই সঁচাকৈয়ে মোৰ বহুত বেয়া লাগিলে তেখেতৰ ঘৰটো দেখা পাই পেলাই। ইমান ধুনীয়াকৈ ঘৰটো বনাইছিলে তেখেতে, বেচা থাকিবই নাপালে। মানুহৰ অত্যাচাৰতে তেখেতে আজি গুচি যাব লগা হ'ল। ইমান ধুনীয়াকৈ আশা কৰি পেলাই তেখেতে ঘৰখন বনাইছিলে। আগতে তাতে ঘৰ এটা আছিলে, সৰুকৈ জুপুৰি টাইপৰ, অলপমান আসাম টাইপৰ নিচিনা ঘৰ এটা আছিলে আৰু তাতে তেখেতে কেতিয়াবা মাজে মাজে আহিছিলে, কেতিয়াবা 5 দিনৰ কাৰণে আহে, কেতিয়াবা এসপ্তাহৰ কাৰণে আহে। তাতে আহি পেলাই গীত চিত গাই ধুনীয়াকৈ থাকিছিলে। আৰু সেইটো ঘৰত তেখেতৰ থকাৰ সময়ত হাঁহ আৰু মুৰ্গী, কুকুৰ আৰু চৰাইবিলাক বাহ ল'বলৈ কাৰণে ধুনীয়াকৈ সৰু সৰু ঘৰ তেনেকৈ বনাই পেলাই দিছিলে জুবিন দাই। কাৰণ জুবিন দা প্ৰকৃতিৰ প্ৰেমী আছিলে, প্ৰকৃতিক বহুত ভাল পাইছিলে জুবিন দাই, সেইকাৰণে এইবিলাক ধুনীয়াকৈ তেখেতে সজাই পৰাই ৰাখিছিলে ঘৰটো। এতিয়া সেইটো ঘৰটো বেয়া হোৱাৰ কাৰণে তেখেতে নতুনকৈ ঘৰ এটা আৰম্ভ কৰিছিলে বনাবলৈ। আধা হৈছে, কমপ্লিট নাই হোৱা। ইমান ধুনীয়াকৈ তেখেতে আশা কৰি পেলাই বনাইছিলে ঘৰটো, বেচেৰা ইমান মজবুতকৈ বনাইছিলে ঘৰটো, তেখেতে থাকিবই নাপালে। আজি দেখি পেলাই মোৰ সঁচাকৈ বহুত বেয়া লাগিলে সেই ঘৰটো দেখি পেলাই। ইমান যে আশা লৈ পেলাই বেচেৰা বনাইছিলে ঘৰটো, নতুন নতুন গীত তেখেতে ৰচনা কৰিলেহেঁতেন এই ঘৰত থাকি পেলাই, আমাৰ কাৰণে কিমান ভাল হ'লেহেঁতেন। কিন্তু আজি পেলাই গৈ মোৰ একদম বহুত বেয়া লাগিলে। যিহেতু তেখেতে জীয়াই থকা সময়ত মোৰ তেখেতৰ ঘৰত এবাৰো সোমোৱা নহ'ল, কিন্তু আজি শ্ৰদ্ধাঞ্জলি দিবলৈ কাৰণে তেখেতৰ ঘৰত সোমাই গ'লোঁ। কিন্তু বহুত বেয়া লাগিলে মোৰ সেইটো গৈ পেলাই। কি ক'ম আৰু, উপায় নাই। যিহেতু তেখেতে এজন ভগৱানে আছিলে, ভগৱান হৈ পেলাই তেখেতে মানুহ লৈ জন্ম লৈছিলে এই পৃথিৱীখনত, কিন্তু মানুহে তেখেতক চিনি নাপালে। মানুহে তেখেতক অত্যাচাৰ কৰি তিল তিলকৈ মৃত্যুৰ মুখত ঠেলি দিলে, আৰু তেখেতে মানুহৰ অত্যাচাৰক ভুলিব নোৱাৰিলে মৃত্যুৰ মুখত পৰি আজি জুবিন দা শেষ বিদায় দিলোঁ, আজি শ্ৰদ্ধাঞ্জলি কৰিলোঁ। গতিকে আপোনালোকক মই অলপমান জুবিন দাৰ ঘৰটো দেখাম বুলি ভাবিছোঁ। এয়া আমাৰ খাৰঘুলিত থকা জুবিন দাৰ ঘৰটোত আজি এনেকুৱা ধৰণে ফটো লগাই থোৱা হৈছে, আৰু জুবিন দাৰ ফটো তলতো এখন ৰখা হৈছে। ইয়াতে আহি আহি মানুহবিলাক শ্ৰদ্ধাঞ্জলি দিছে। আজিও বহুতখিনি মানুহ হৈছে। মৰা দিনাখনৰ পৰাই এই জুবিন দাৰ ঘৰটোত, এই খাৰঘুলি ঘৰটোত চবেও আহি আহি শ্ৰদ্ধাঞ্জলি দিছে। বেলেগ বেলেগ জেগাৰ পৰাও আহিছে মানুহবিলাক, আৰু ইয়াৰ ওচৰ চুবুৰীয়া মানুহবিলাকৰ শ্ৰদ্ধাঞ্জলি দি আছে। ৰাতিপুৱা গধূলি শ্ৰদ্ধাঞ্জলি দি আছে মানুহবিলাক। আজিও ঢেৰ মানুহ গোট খাইছে শ্ৰদ্ধাঞ্জলি দিবলৈ বাবে। ময়ো জুবিন দাক শ্ৰদ্ধাঞ্জলি দিলোঁ আৰু তেখেতৰ পৰা আশীৰ্বাদ ল'লোঁ, আমাক যেন শক্তি দিয়ে আৰু আশীৰ্বাদ দিয়ে যেন। জুবিন দা দেখিবলৈ বহুত ধুনীয়া আছিলে। তেখেতৰ নাক, চকু, লিপছ বহুত ধুনীয়া আছিলে। আজি তেখেতৰ ফটোত আজি ফুলৰ মালা, কেণ্ডেল, ফুল কিবা যেন মিলা নাই নিচিনা লাগিছে আজি। তথাপিও উপায়তো নাই, যিহেতু আমি মানুহ হিচাপে জন্ম লৈছোঁ যেতিয়া, এদিন হ'লেও যাবই লাগিব। সেইটো চিৰসত্য ঘটনা, আমি চবেও বুজি পাওঁ। তথাপিও জুবিন দা যে ইমান সোনকালে গুচি যাব সপোনতো ভবাই নাছিলোঁ। শ্ৰদ্ধাঞ্জলি দি উঠি আমি জুবিন দাৰ ঘৰটো অলপ চাম বুলি পেলাই উঠি গ'লোঁ। এইয়া জুবিন দাৰ ঘৰ বনাই আছে, কমপ্লিট হোৱাই নাই। এইটো ঘৰটো, এই ঘৰটোৰ ঠিক তলতে গেটৰ সন্মুখতে, গেটৰ পৰা অলপ উঠি আহি পেলাই চাগৈ সেইখিনিতে গেৰেজ চেৰেজ বনালেহেঁতেন। সেইখিনিতে আজি শ্ৰদ্ধাঞ্জলিৰ কামবিলাক হৈ আছে। অলপ জাগাটো বহল আছে সেইখিনিত।
কিমান ধুনীয়াকৈ বনাইছিলে ঘৰটো। আৰু এইখিনি ওচৰতে কৰ্দৈ এজোপা আছে, এইটো কৰ্দৈ গছ, একদম বহুত ওখ হৈছে কৰ্দৈ গছটো। এইয়া কৰ্দৈ গছ। জুবিনদাই কৈছিলে মানে ঘৰটো বনাওঁতে এই কৰ্দৈ গছটো কাটিব নালাগে, লাগিলে ঘৰটোকে পিছুৱাই দিব লাগে, হ'লেও গছকেইডাল কাটিব নালাগে বুলি কোৱাৰ কাৰণে গছকেইডাল কটা নাই। জুবিনদাৰ এই নতুন ঘৰটোত আমি চবেও সোমাই চাইছোঁ, ভিতৰখিনি চাইছোঁ। একদম ৰুমবিলাক ডাঙৰ ডাঙৰকৈ বনাইছে, ইমান মজবুতকৈ বনাইছে। কিন্তু মোৰ ভিডিঅ' কৰিব ভাল নালাগিলে, সেইকাৰণে নকৰিলোঁ। জুবিনদাই মানুহৰ অত্যাচাৰৰ বলি হৈ তেখেতে এই পৃথিৱীৰ পৰা চিৰবিদায় ল'ব লগা হ'ল। জুবিনদাই আমাক কি দি থৈ গ'ল, কি শিকাই গ'ল, সেইটো আমি চবেই বুজি পাইছোঁ। গতিকে জুবিনদাৰ নিচিনা যদি আমি মানুহৰ প্ৰতি মানৱীয়তা আৰু প্ৰকৃতিৰ প্ৰতি যদি মৰম চেনেহ থাকিলেহেঁতেন, চাগৈ পৃথিৱীখন আজি এনেকুৱা নহ'লেহেঁতেন। জুবিনদাৰ আত্মাই য'তে নাথাকক, তেখেতৰ আত্মাই যেন চিৰশান্তি লাভ কৰে, সেয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু মোৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ।